নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভণ্টিয়ে হঠাৎ আহি এটা সাৰপ্ৰাইজ দিলে, এটা কেক আৰু এটা ধুনীয়া গিফ্ট। আসলতে আজি আমাৰ 6 মান্থ কমপ্লিট হ'ল, মানে বিয়াৰ 6 মান্থ কমপ্লিট হ'ল আৰু সেই গতিকে ভণ্টিয়ে হঠাৎ এটা কেক আৰু এটা ধুনীয়া গিফ্ট আনি মানে উপহাৰ দিলে। প্ৰথমতে গিফ্টটো খুলোঁ, এখন ধুনীয়া ফটো দিছে ভণ্টিয়ে আৰু তাতে আমাৰ বহুত মেমৰিজ আছে। খুব সুন্দৰ ফটোখন, থেংক ইউ ভণ্টি। আৰু এতিয়া কেকটো কাটো। আচলতে আমাৰ এজন সম্বন্ধীয় বৰদেউতা ঢুকোৱাৰ বাবে আমি একোৱে আয়োজন কৰা নাছিলোঁ, কিন্তু হঠাৎ ভণ্টিয়ে কেকটো লৈ আহিলে আৰু অৱশ্যে কেকটো এগলেছ কেক। এই দিনটো আমি ভালকৈ চেলিব্ৰেট কৰিম বুলি ভাবিছিলোঁ, কিন্তু একো নাই, 1 ইয়াৰত কৰিম ভালকৈ। আমি ভবাই নাছিলোঁ এনেকৈ হঠাৎ আমাক ছাৰপ্ৰাইজ দিব বুলি। এই ভিডিঅ'টোৰ জৰিয়তে ভণ্টিক বহুত ধন্যবাদ আমাক এনেকৈ ছাৰপ্ৰাইজ কৰাৰ বাবে। আজি ইমান ভালকৈ বেলেগ একো খোৱা নহ'ল যদিও আমি নিৰামিষ থালি এখন খুব সুন্দৰকৈ খালোঁ। আহকচোন মই কেনেকৈ বনালোঁ চাওঁ। প্ৰথমতে এয়া কচু, দাইল তিয়াই থৈছোঁ, কঁঠাল গুটি লগতে বুট, দালিখিনি ধুই লৈছোঁ। আৰু এতিয়া কচুখিনিও ধুই ল'ম। আৰু এতিয়া কঁঠাল গুটি মই বাকলি অলপ এৰুৱাই লৈছোঁ। আৰু দাইলখিনি, কচু আৰু কঁঠাল গুটি মই একেলগে দাইলতে দি দিম। আৰু এতিয়া পানী দি দাইলটো বহাই দিম। অকণমান নিমখ দি দিছোঁ, যিহেতু বইল খাম, পিছত নিমখ দিব নোৱাৰিম। আৰু এতিয়া মই ধুই লৈছোঁ অমিতা আৰু স্কোৱাছ। এইখিনি অলপ পানী দি ভালকৈ বইল কৰিম, বইলেই খাম। অলপমান চেনি দিম আৰু অলপমান নিমখ দিম আৰু এনেকৈ হ'ব দিম। আৰু তিয়াই থোৱা বুটখিনি লগত এটা জলকীয়া, অকণমান আদা, অকণমান নিমখ দি মই চাটনি বনাওঁ। আৰু হৈ গ'ল আমাৰ চাটনি। আৰু এতিয়া মই কচুখিনি দাইলৰ পৰা উলিয়াই ল'ম, এইখিনি পিটিকা বনাম। আৰু এতিয়া আমাৰ হৈ গ'ল ৰেডি অমিতা, কঁঠাল গুটি মেইন, চাটনি, কচু পিটিকা, ভাত আৰু দাইল। এনেকৈ চেলিব্ৰেট কৰিলোঁ আমাৰ বিশেষ দিনটো। একো নাই, নিৰামিষ হ'লেও ধুনীয়াকৈ চেলিব্ৰেট হৈ গ'ল আমাৰ দিনটো। আশীৰ্বাদ কৰিব যাতে সদায় এনেকৈ ভালকৈ থাকিব পাৰোঁ আৰু 1 ইয়াৰত ইয়াতকৈ ভালকৈ চেলিব্ৰেট কৰিব।